এইটো হৈছে মাক্স মিলন মালচিং নিকেটা কৰিছে এইটো সব কেনেকে লাগি আছে দাদা আপুনি মাক্স মিলন কৰিছে মাক্স মিলন এটো আপোনাৰ চিনাকিটো দিবচোন মোৰ নাম মোহাম্মদ নৱাব আলী মই এজন সাধাৰণ খেতিয়ক আৰু মই এইবিলাক তৰমুজ মাক্স মিলন এনে সৰু সুৰা খেতিবোৰ কৰি থাকো আৰু আপুনি মাক্স মিলনটো কিমান বিঘাত কৰিছে বাৰু মাক্স মিলনটো 1.5 বিঘা আছে 1.5 বিঘা মাক্স মিলন এইবাৰে কৰিছে নে আপুনি আগতো কৰিছে আগতে কৰিছিলো তো মাক্স মিলনৰ বজাৰ কেনেকুৱা বাৰু মাক্স মিলনৰ বজাৰ বেয়া নহয় ভালেই ন আৰু আপোনাৰ এই মাটিখিনিত আপুনি আগতেও কৰিছে যেতিয়া মাক্স মিলনৰ প্ৰডাকচন কেনেকুৱা হয় বিঘাত 20 পৰা 25 কুইণ্টেল আহি যায় বিঘাত 20 পৰা 25 কুইণ্টেল 20 পৰা 25 কুইণ্টেল ইয়াৰ বজাৰ মূল্য কিমান মান হ'ব পাৰে আপুনি আজি বৰ্তমান আজি ৰেট আছে 25 পৰা 30 টকা আজি মানে 22 নৱেম্বৰ 2018 আজি ৰেট হৈছে 25 পৰা 30 টকা তে 20-25 কুইণ্টেল হয় এটো কেইদিনীয়া খেতি বাৰু 70 দিন মানে প্লেন্টেশন কৰাৰ পৰা হাৰ্ভেস্টিং কৰালৈকে এটো আপুনি কেতিয়া মানে ৰোপণ কৰিছিলে মই এটো কৰিছিলো সেপ্টেম্বৰ 25 তাৰিখে মই হেৰি কৰিছিলো পুলি দিছিল সেপ্টেম্বৰ 25 তাৰিখে মানে পুলি আপুনি ইয়াত বেডত লগাইছিলে গিলাছত লগাইছিলো আৰু মই অক্টোবৰৰ 7 তাৰিখে মই বেডত ৰুছিলো অক্টোবৰৰ 7 তাৰিখে তো আজি 30 দিনত আপোনাৰ কেতিয়া মানে এতিয়া হাৰ্ভেস্টিং কৰিব এতিয়া হাৰ্ভেস্টিং কৰিব পৰা হৈছে নেকি 10 দিন মান লাগিব আৰু 10 দিন মান লাগিব ন ঠিক আছে ভাল লাগিলে দেখি ভাল হৈছে আপোনাৰ মাক্স মিলন এটো কোনটো জাত হয় বাৰু ববি কোনটো ববি এটা F1 হাইব্ৰিড নেকি বাৰু F1 হাইব্ৰিড নি নন ইউচিড আমাৰ ভিডিঅ'টি চাই কেনে পালে জনাব যদি ভাল লাগিলে সাবস্ক্ৰাইব কৰিব লাইক এণ্ড শ্বেয়াৰ কৰি আমাক এনে ধৰণে ভিডিঅ' বনাবলৈ উৎসাহিত কৰিব ধন্যবাদ